নমস্কাৰ দৰ্শকসকল, আজি লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খবৰবোৰ নিতৌ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পোনপ্ৰথমে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত ই-ৰিক্সা চলাই বহু নিবনুৱাই আয়ৰ পথ বিচাৰি পাইছে যদিও এইবাৰ ই-ৰিক্সা চালকৰ ক্ষেত্ৰত জাৰি কৰা হৈছে এখন বিশেষ জাননী। এই জাননী দিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ৰহা বিদ্যুৎ উপসংমণ্ডলে জাৰি কৰা জাননীত উল্লেখ কৰা হৈছে যে যিসকল গ্ৰাহকে নিজৰ ই-ৰিক্সা চাৰ্জ কৰিবলৈ বিদ্যুৎ শক্তি ব্যৱহাৰ কৰি আছে তেওঁলোকক অনতিপলমে ই-ৰিক্সা চাৰ্জিঙৰ বাবে এলটি ইলেক্ট্ৰিক ভেহিকেল চাৰ্জিং শ্ৰেণীৰ অতিৰিক্ত বিদ্যুৎ সংযোগৰ কাৰণে অনুৰোধ জনাইছে। অন্যথা ভাৰতীয় বিদ্যুৎ আইনৰ ধাৰা 126 অনুযায়ী এপিডিচিএলে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব। অসমত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে অতি শীঘ্ৰে 34খন বিদ্যালয় বন্ধ কৰা হ'ব। বন্ধ হ'বলগীয়া বিদ্যালয়ৰ তালিকাত থকা বিদ্যালয়সমূহ হৈছে কাছাৰ জিলাৰ খুৰছেদ আলী সুখদেৱ নাথ হাইস্কুল, লখিমপুৰ গাৰ্লছ হাইস্কুল, নেহেৰু গাৰ্লছ হাইস্কুল, ফুলবাৰী পাব্লিক হাইস্কুল আৰু SNDM হাইস্কুল, চিৰাং জিলাৰ বৰপথাৰ হাইস্কুল, দৰং জিলাৰ পদ্মাপুখুৰী হাইস্কুল, ধুবুৰী জিলাৰ মোহনলাল সুভাচৰীয়া হিন্দী একাডেমী হাইস্কুল আৰু সাপতগ্ৰাম হাই মাদ্ৰাছা, লগতে ডিব্ৰুগড়ৰ ছাত্ৰী কল্যাণ গাৰ্লছ হাইস্কুল, গোৱালপাৰাৰ ৰংজলি গাৰ্লছ হাইস্কুল আৰু থৰকা হাইস্কুল, লগতে লখিমপুৰ জিলাৰ আজাদ আদৰ্শ বিদ্যাপীঠ আৰু শান্তিজ্যোতি হাইস্কুল, নগাঁও জিলাৰ আমনি তিনিআলিৰ মাধৱদেৱ হাইস্কুল আৰু ডক্টৰ VKB হাইস্কুল, নলবাৰী জিলাৰ বৰকুৰিহা বিদ্যামন্দিৰ হাইস্কুল, পশ্চিম কাৰ্বি আংলং জিলাৰ মেনমেজি হাইস্কুল, এই সকলোবোৰ স্কুল অতি কম সময়ৰ ভিতৰত চৰকাৰে 34খন বিদ্যালয় বন্ধ কৰাৰ ঘোষণা কৰিছে। এগৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীক চিলাই কাম শিকাবলৈ মাতি নি বলৎকাৰ কৰিলে 4 সন্তানৰ পিতৃয়ে। লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ মৰনৈ গাঁৱত সংঘটিত হৈছে এই ঘটনা। অভিযুক্ত লোকজনৰ নাম মইজুল ইছলাম। সাপ্তাহিক বজাৰে বজাৰে কাপোৰ বিক্ৰী আৰু চিলাই কাম কৰে এই লোকজনে। এগৰাকী 19 বছৰীয়া ছাত্ৰীক নিজৰ ঘৰলৈ চিলাই কাম শিকাই দিবলৈ মাতি নি মুখত সোপা দি বলৎকাৰ কৰে মইজুলে। যোৱা 24 আগষ্টত বিয়লি এই ঘটনা সংঘটিত হোৱাৰ পিছত ছাত্ৰীগৰাকীৰ পৰিয়াল কাষ চাপিল আৰক্ষীৰ ওচৰত। ইতিমধ্যে বিহপুৰীয়া আৰক্ষীয়ে মইজুলক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে।